হেল্ল' এভৰিৱান, আজি আকৌ আমি গোটেই পৰিয়ালে এঠাইলৈ গৈ আছোঁ। এয়া বেটা দেখিছেনে, কান্দি একদম চকু পানী আৰু নাক একদম গোটেই তিতি আছে। আমি এটা আজি বিশেষ স্থানলৈ গৈ আছোঁ। এয়া ঘন জংঘলৰ মাজেৰে গৈ আছোঁ। যিটো জেগাত গৈ আছোঁ তাৰ বহুত মহত্ব আছে, আপোনালোকে দেখিলে গমেই পাব। আৰু এই জেগাটোৰ বিষয়ে মই জনাই আছোঁ বাৰু। গেটখন দেখি হয়তো বহুতে চিনিও পাইছে, বহুতে চিনিও পোৱা নাই চাগে। এয়া আমি আজি একচুৱেলি গৈছিলোঁ হাবুঙলৈ। হাবুং কেলেই বিখ্যাত মই কৈছোঁ বাৰু। হাবুং হৈছে পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল আৰু আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী আছিল বুলি কয়। টাই আহোম ভাষাত লিখা সাঁচপতীয়া দিন বুৰঞ্জী, মৌ চাংবুং বুৰঞ্জী, অসম চৰকাৰ আৰু একাংশ ইতিহাসবিদৰ মতে ই আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী বুলি কয়, ৰাজধানী আছিল। আৰু এতিয়া বৰ্তমান হাবুং লখিমপুৰ জিলা আৰু ধেমাজি জিলাৰ অন্তৰ্ভুক্ত হয়। আৰু ইয়াৰ বিষয়ে যদি আপোনালোকে ইয়াতকৈ জানিব বিচাৰে তেতিয়াহ'লে গুগল বা উইকিপিডিয়াত গোটেইখিনি ডিটেইলছ পাই যাব। একচুৱেলি ইয়াত যোৱাৰ উদ্দেশ্যটো আছিলে, মা যেতিয়া একেবাৰে শাৰীৰিকভাৱে অসুস্থ আছিলে, গুৱাহাটীত ভালেকেইদিন হস্পিটেলত আছিলে, তো তেতিয়া আমাৰ বাবাই মানে মাৰ সুস্থ হোৱাৰ বাবে মানে এটা টোপোলা বান্ধি থৈছিলে যে মা ভাল হ'লে মানে ইয়ালৈ এপাক আহিব বুলি। তো সেইটো কাৰণে আমি এনেকৈ সপৰিয়ালে আহিলোঁ। তো আহি ইয়াতে বহুত ভাল লাগিছে। আমি চাকি বন্তি দিলোঁ আৰু এইটো মন্দিৰৰ মেইন হয়, মানে ইয়াতেই মেইন হাবুং দেও থাকে। আৰু সঁচাকৈ কিন্তু মানিবলগীয়া দেই, যেতিয়া পূজাৰীসকলে ইয়াত টাই আহোম ভাষাত যিটো প্ৰাৰ্থনা গাইছিলে, নাজানো কি এটা মানে গাত এটা মানে বেলেগ ধৰণৰ এটা অনুভূতি, মানে ক'ব নোৱাৰোঁ। মানে অন্তৰখন কিবা এনেকৈ মানে চকুকেইটা যেতিয়া মুদি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু যেতিয়া প্ৰাৰ্থনাটো শুনাৰ লগে লগে মানে একদম বুকুখন কিবা একদম চিৰিংকৈ কিবা কঁপি উঠিছিলে, মানে বেলেগ একটা শক্তি। সেইটো কিন্তু আপোনালোকে যদি এতিয়ালৈকে কোনোবাই যোৱা নাই, তো আপোনালোকে যাবচোন, সেই শক্তিটো আপোনালোকে অনুভৱ কৰিব। আৰু ইয়াত আৰু এটা বিশেষ আছে, মানে ইয়াতে মানে হাবুং দেওক মানে জীৱ দিয়া হয় মানে কি, ইয়াতে হাঁহ কুকুৰা পাৰ চৰাই তেনেকৈ আগবঢ়ায় আৰু তাতে মানে বলি দিয়া হয়। তো তেনেকৈ আমি দিনটো পাৰ কৰিলোঁ আৰু সেয়াই আছিলে আজিৰ দিনটো। বাই।